নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এটা মই ৰেচিপি লৈ আছোঁ। ৰেচিপি হৈছে এইখিনি হৈছে পালেং শাক, আৰু আজি পালেং শাকেদি পনীৰ বনাম। এইখিনি মই ধুই মেলি লৈ লৈছোঁ বাছি পিনে। এইবাৰ এইখিনি বইল কৰি হ'বলৈ দি দিম। ইয়াত পানীত আমি বইল হ'বলৈ দি দিছোঁ। গোটেইখিনি এনেকৈ দি দিলোঁ। আমি বইল হ'ব দি থৈ দিলোঁ এনেকৈ। এতিয়া আমি ইয়াতে এখন পেন বহাই দিছোঁ, আৰু ইয়াতে আমি প্ৰথমে দি দিছোঁ তেল। অলপ তেল সৰহকৈ দি লৈছোঁ। তেল গৰম হৈছে প্ৰায়। এবাৰ ইয়াতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়া দি দিছোঁ, আৰু আদা নহৰু, আৰু ইবাগে আছে বিলাহী। আৰু লৈছোঁ কেইটামান মই কাজু। এইখিনি এতিয়া অলপ টাইমৰ কাৰণে ফ্ৰাই কৰি থাকিম ইয়াতে। ইভাগে আমাৰ পালেংখিনি সম্পূৰ্ণভাৱে বইল হৈয়ে গ'ল। ইয়াক এতিয়া আমি বন্ধ কৰি দি দিলোঁ। ঠাণ্ডা হ'বলৈকে দি দিম, যিহেতু আমি মিক্সিত দি দিম। আৰু ইভাগে এইখিনি মোৰ ফ্ৰাই কৰাও হৈ গ'ল মোটামুটি। এইখিনিও মই বন্ধ কৰি দি ঠাণ্ডা হ'বলৈকে দি দিছোঁ। সেয়া এবাৰ এইখিনি ডোখিনি মিক্সিত দি দিম। আমি ইয়াতে কড়াইখন বহাই দিছোঁ, এতিয়া গৰম হৈ গৈছে। আজি আমি তেল ব্যৱহাৰ নকৰোঁ, বাটাৰ দিম। আৰু আমি বাটাৰ ইয়াতে দি দিলোঁ। আৰু এই বাটাৰখিনি অলপ লৰাই দিছোঁ গলি যোৱালৈকে এনেকৈ। আৰু ইয়াতে দিছোঁ তেজপাত, আৰু ইয়াত দিছোঁ গোটা জিৰা। এনেকৈ লৰাই দিছোঁ ধুনীয়া কৰি। এনেকৈ লৰাই দিছোঁ অলপমান পকি যোৱালৈকে জিৰা, গোটা জিৰা। ইয়াতে আমি ব্যৱহাৰ কৰিম প্ৰথমে আমি যিখিনি ফ্ৰাই কৰিলোঁ পিঁয়াজ আৰু নহৰু, বিলাহী, এইখিনি ইয়াতে ব্যৱহাৰ কৰিছোঁ। গেছৰ ভলিউম পূৰা ল' কৰি দিছিলোঁ। এনেকৈ লৰাই দি দিছোঁ। এইখিনি অলপ টাইম ফ্ৰাই কৰি ল'ম। ফ্ৰাই হৈ গ'ল, আৰু ইয়াতে আমি দি দিম পালেং। পালেংখিনি যে আমি বইল হ'বলৈ দিছিলোঁ, এবাৰ এইখিনি ইয়াতে দি দিলোঁ। এইখিনি অলপ টাইম ফ্ৰাই কৰিম ইয়াতে। আৰু ইয়াতে দিম হালধি গুড়ি, আৰু ইয়াত দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু এচামুচ জিৰা গুড়ি। আৰু এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দি দিছোঁ অলপ টাইম। আৰু এইখিনি ফ্ৰাই কৰি থাকোঁ এইবাৰ মছলাখিনি ভালদৰে পকি যোৱালৈকে। আমি ইয়াত 4-5 মিনিটমান আমি ফ্ৰাই কৰিলোঁ, আৰু 2 মিনিটমান ফ্ৰাই কৰিম আমি। আৰু ইয়াতে অলপমান মই নিমখ দি দিলোঁ। নিমখ দি এনেকৈ অলপ অলপ কৰি ফ্ৰাই কৰি আছোঁ। এয়া আমাৰ এইখিনি ধুনীয়া কৰি ফ্ৰাই হৈয়ে গ'ল। আৰু ইয়াতে আমি পানী দিম এইবাৰ। পানী দি ইয়াক উতলিবলৈ দি দিম। ইয়াৰ পানী দি দিলোঁ। মই পানী দি দিলোঁ, আৰু ইয়াক ইয়াতে উতলিবলৈ দি দিম। এই আঞ্জাখন ইমান ধুনীয়াকৈ উতলিছে, চাওকচোন, বহুত ধুনীয়াকৈ উতলিছে। আৰু ইয়াতে আমি পনীৰখিনি দি দিছোঁ। আমি পনীৰখিনি দি দিলোঁ ইয়াতে। এনেকৈ আপোনালোকেও বনাই খাবচোন, বহুত বেছি ভাল লাগে। আৰু একদম কম মছলা ব্যৱহাৰ কৰিছোঁ। আমি গোটেই পনীৰখিনি দি দিলোঁ। আমি লৰাই দিম, আৰু অলপ টাইম এনেকৈ উতলিবলৈ দি দিছোঁ। এতিয়া আমাৰ পনীৰৰ জোলখন হৈয়ে গ'ল, আৰু আমি ইয়াতে দি দিছোঁ বাটাৰ।
আমি বাটাৰ দি দিছোঁ। বাটাৰটো অপশ্যনেল হয়, দিলেও দিব পাৰে, নিদিলেও নাই। আৰু আমি ইয়াক লৰাই দিলোঁ বাটাৰটো দি পিনে অলপমান। এতিয়া আমি ইয়াক বন্ধ কৰি দি দিলোঁ, হৈয়ে গ'ল।